তো হেল্ল' গাইস, কি খবৰ? আজি আকৌ নতুন ভিডিঅ' লৈ আহিছো। ভিডিঅ'টো পিঠা চাইলি পিঠাত খাল জেগাতে লৈ গৈছো। তো এয়া আমি এতিয়া মেৰেদি পৰা ওলালো। এই লগত গৈ আছো, আমি পিঠা ইয়াৰ পৰা গৈছো। তো পিঠা চাইলিটো কেনেমান ওলাব, তো ব'লক ভিডিঅ'টো আৰম্ভ কৰো। হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাবতি ৰোৱানা প্ৰেমৰ চুপাখনা তো আহি বৰগাং অভাৰব্ৰিজ পাই গলো। তো ইয়াৰ পৰা 25-30 কিলোমিটাৰ মান হ'ব। তো এইখন আঢ়ৈ দলং, তো আধা ভাঙিবলৈ ইয়াৰ নাম তো অলপ ভাগৰ লাগিছে। তো ৰখি ললো লগৰকেইটা সেইও। তো ব'লো আগুৱাই যাওঁ, ভিডিঅ'টো আপোনালোকে চাই তো গাইজ আহি মুনাবাৰী চাহ বাগিচা পাই গলো। এই চাহ বাগিচাখন বহুত সুন্দৰ চাহ বাগিচা। এই চাহ বাগিচাখন এছিয়াৰ মহাদেশৰ ভিতৰত প্ৰথম স্থান পাইছে। এইখন বহুত গৌৰৱৰ কথা, অসমত যে ইমান ডাঙৰ চাহ বাগিচা এখন আছে। তো এইখন মুনাবাৰী চাহ বাগিচা বহুত ধুনীয়া আৰু বহুত বৃহৎ। আপোনাৰ এইখন যে পাৰ হৈ যাব লাগে, তো আধা ঘণ্টা সময় লাগে। তো দীঘলটোতো আধা ঘণ্টা লাগে পাৰ হৈ যাব। তো চাওক আপোনালোকক। পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে তো এতিয়া আমি মুনাবাৰীৰ পৰা আগুৱাই আহিলো। তো ইয়াৰ পৰা আৰু বেছি দূৰ নাই পিঠা চাৰিআলি। তো পিঠা চাৰিআলি পামগৈ। তো আপোনালোকে ভিডিঅ'বিলাক চাই থাকক, মই আপোনাৰ ভিডিঅ' দেখাই আছো। তো ব'লক ভিডিঅ'টো আগুৱাই দিম। পৰাণৰা কোলে কামনা তো গাইজ আহি পিঠা চাৰিআলি মেইন টাউন পাই গলো। এইখন এফাল দিয়ে যাব লাগে। তো ইয়াত এফাল দি 10-12 কিলোমিটাৰ মান হ'ব। তো লগত কিমান আহিব, তো আমি 10 মিনিটমান ৰখি দিম। মানে এনে ঘৰ আছে, তাতে যাব লাগে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ আহি পাই গ'লো এই লগৰকেইটা। তো এইকেইটা লগৰকেইটা প্ৰণয়ৰ ছবি আকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰ কোৱানা জোৎস্না হৃদয়ৰে। তো গাইজ ফাইনেলি আহি পাই গ'লো বিশ্বনাথ ঘাট। নেক্সট লেভেল। তো আহি পাই গ'লো বিশ্বনাথ ঘাট। এখন চাওক কি ধুনীয়া মজা ধুনীয়া প্লেচ। তো ইয়াৰ পৰা নাও আছে, তো ইয়াৰ পৰা এই নাওটো উঠি পেলাই দেখাম। তো আপোনালোকে ভিডিঅ' চাই থাকক। তো গাইজ আহি বিশ্বনাথ শিৱ মন্দিৰ আহি পাই গ'লো। তো এই বিশ্বনাথ শিৱ মন্দিৰ। তো আপোনালোকে চাই থাকক, এটা ভিডিঅ' ক্লিপ এটা আপোনাক দেখাই দিছোঁ। তো গাইজ এতিয়া যাম বৰলা শিলটো চাবলৈ। যদি সেই বৰলা শিলটো যদি ডুবি যায়, সেই বৰলা শিলটো ডুবিলে গোটেই অসমখন ডুবি যাব। তো ব'লক সেই বৰলা শিলটো চাবলৈ যাওঁ। আৰু এই বৰলা শিলটোৰ লগতে বিশ্বনাথ ঘাটৰ বহুত ৰহস্য আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, তো ৰহস্য চব কৈ আছে। তো ব'লক বৰলা শিলটো চাওঁ, যোনটো ইমান ডাঙৰ বিখ্যাত এটা কথা লুকাই আছে। তো সেইটো ডুবিলে অসমখন ডুবিব পাৰে। ব'লক। তো গাইজ এই বৰলা শিলটোৰ ওপৰলৈ গৈ আছো। তো চাওক এই লগৰখিনি মানে গ'ল বৰলা শিলটোৰ ওপৰলৈ। আপুনি চাই থাকক, চাওক বৰলা শিলটোৰ ওপৰলৈ গৈ আছো। তো এইটোৱে হয় বৰলা শিলটো, যোনটো এই ডুবিলে গোটেই অসমখন ডুবিব। তো এই আমাৰ বৰলা শিলৰ ওপৰত উঠি আছো। চাওক এইটোৱে হয় বৰলা শিলটো, যোনটো ডুবিলে গোটেই অসমখন ডুবে। তো চাওক। তো বৰলা শিলৰ বিষয়ে আমাৰ দেৱাশিষ
কিবা অলপ ক'ব হেৰি বৰলাশিল মানে হৈছে বৰলাশিল মানে বৰলা নহয় বাৰু কি বিয়া চিয়া পাতিলে নাজানো বাৰু আমি বিয়া খাবলৈ অহা নাই লগতে মানে বৰলাশিলটো হৈছে আমাৰ বৰলাশিলটো যদি কেতিয়াবা বানপানীত ডুবে আমাৰ কেতিয়া অসমখন ডুবাৰ সম্ভাৱনা আছে আৰু লগতে বৰলাশিলৰ এখন দৰ্জা আছে বুলি শুনিছিলোঁ দৰ্জাখনৰ ভিতৰত আগতে বোলে যুদ্ধ হৈছিলে মানে পুৰি জ্বলাই দিয়া হৈছিলে আৰু ভৰিত ফুটো আছে ইয়াৰ কিনাৰে কিনাৰে ক'ৰবাত আৰু ইমানকে বেছি নাজানো আৰু বহুতো ৰহস্য আছে ইয়াৰ ধন্যবাদ এইখন হ'ল বৰলা শিলৰ দৰ্জাখন এইখন যোনে এফালকে সৰুকে ওলাই আছে যে এইখনেহে বোলে দৰ্জা অলপ পানীৰ তলত আছে তো ভালকে দেখিব পৰা নাই ইয়াৰ গাঁৱৰ মানুহ কোৱা মতে এইখনে হয় দৰ্জাখন তো চাই ল'ব তো গাইজ এতিয়া আমি যাম উমাটোমণি ৰিজৰ্টৰ ইফালে এই নাৱত উঠিম এতিয়া আমি প্ৰমাণ নাও উঠিব আহিলোঁ তো নাৱত উঠিছোঁ সেইটো নাৱত উঠিলোঁ তো বলক যাওঁ তো নাৱত উঠিলোঁ তো এইফালে খুৰাই চলাই আছে লগৰকেইটা ইফালে ছজন ল'ৰা গৈ আছোঁ আপোনালোকে চাই থাকক তো আপোনাক দেখাই আছোঁ ক'ত ক'ত গৈ আছোঁ এই খুৰাজনে কৈছিলে সেইটাৰ 1961 চনত সৰস্বতী পূজাৰ দিনাখন বোলে এখন নাও তুলিছিলে তো কৃষকেইজন আৰু 10জন ল'ৰা বোলে মৃত্যু হৈছিলে হৈ তাত আহিব পানী ইয়াত আহিছে কিন্তু ওপৰ ফুট দেখা নাই কিন্তু তল ফুট আছে তো গাইজ আহি নাওখনে একবাৰ চপালে তো এইটো পাৰ পাই গ'লোহি তো এইটো পাৰ দি যাব লাগিব গুপ্তকাশী তো দেখাই আছোঁ এইফালে কিনাৰ পালোহি নাও পৰা নামিলোঁ তো এইফালে তো এইফালে নতুন জেগা কি আছে নাজানো ঠিক তো যাম আপোনালোকক দেখাম তো এবাৰ নামিলোঁ তো ইয়াতে ৰখি দিব ঘূৰি অহা মানে এইখন নাওতে যাব লাগিব তো বহুত ভাল লাগিছে জেগাটো আহি পেলাই ভিডিঅ'টো চাই থাকক তো গাইজ নাওৰ পৰা নামি পেলাই চক্ৰ বিহুলৈ আহিলোঁ তো এইখনে হ'ল চক্ৰ বিহুখন তো ভিতৰত দেখাই আছোঁ তো এইখন হ'ল চক্ৰ বিহু বলক ভিতৰৰ চক্ৰ বিহু কেনেকৈ হ'ল নামটো তো এইটোও কম ইমান নাজানো কোনো কৈ আছোঁ তো এইখন হ'ল চক্ৰ বিহু বলক ভিতৰত দেখাই আছোঁ চক্ৰ বিহুত আহিলোঁ তো চক্ৰ বিহুটো কেনেকৈ ঠিক নাজানো এই ল'ৰাজনে মোক ক'ব তো দেৱাশীষ অলপ চক্ৰ বিষয়ে কোৱা চক্ৰ বিহু হৈছে এনেকুৱা এটা আপোনালোকে ইয়াৰ চিনবিলাক আপোনালোকে দেখা পাব ইয়াতে বহুতো চিন আছে ইয়াতে চেণ্ডেল পিন্ধি আহিব নাপায় চেণ্ডেলটো খুলি ল'ব লাগিব ইয়াতে কিন্তু ভিতৰতে কিবা এনেকুৱা বৰলাশিলৰ নিচিনাকৈ মাৰপিট হৈছিলে মই বেছিকৈ নাজানো 10% মান জানো ইয়াতে চিনবিলাক আছে ইয়াৰ তলত মানুহ পুতিছিলে আৰু মাৰপিট হৈছিলে তো গাইজ এতিয়া আমি গৈ আছোঁ এই গুপ্তকাশী চাবলৈ তো এইটো এটা হিল হয় তো ইয়াৰ ওপৰত ঘৰ এটা বনাই থৈছে তো বলক চাওঁ গুপ্তকাশীটো কেনেধৰণৰ মই বাৰু কেতিয়াও ইয়াত অহা নাই তো আজি প্ৰথমবাৰ আহিলোঁ গুপ্তকাশী চাবলৈ তো বলক গুপ্তকাশীটো চাওঁ তো গাইজ আপোনালোকক মই এই গুপ্তকাশী দেখালোঁ এই গুপ্তকাশীত এটা ডাঙৰ ৰহস্য আছে এই গুপ্তকাশী 6 মাহ পানীৰ তলত থাকে আৰু 6 মাহ পানীৰ ওপৰত থাকে এই 6 মাহ যোনটো চলি আছে এইটো পানীৰ ওপৰত আছে আৰু পিছত 6 মাহ পিছত যদি আহে এইটো পানীৰ তলত পাব কাৰণ বাৰিষাৰ সময়ত যেতিয়া পানী হয় তো এই পানী বহুত ওপৰলৈকে বহুত ওখলৈকে পানী হয় তো পানী হওঁতে মানে কাঁচি ডুব যায় আৰু 6 মাহ তলতে থাকে পানীত আৰু 6 মাহ ওপৰত থাকে তো ইয়াৰে হ'ল এটা গুপ্তকাশীৰ ৰহস্য তো গাইজ এতিয়া গৈ আছোঁ আমি উমাটো মন্দিৰ চাবলৈ তো বলক আমাৰ লগতে আপোনালোকে গৈ থাকক তো গাইজ এইটো হয় উমাটো মন্দিৰ চাওক দেখাই আছোঁ বাৰু আপোনাৰ ভিতৰৰ অংশটো তো গাইজ এইটো হয় উমাটো মন্দিৰ তো গাইজ ইয়াত চাওক কিবা ডাঙৰ শিৱ ত্ৰিশূল বুলি আছে ইয়াত বোলে হনুমান মন্দিৰ বোলে তো ইয়াত কোৱা মানুহ মতে ইয়াত বোলে আগতে শিৱ ইয়াত বোলে ডাঙৰ কিবা মূৰ্তি ওলাইছিলে তো মাটিৰ তলৰ পৰা তো ইয়াতে ত্ৰিশূলটো ফুটা আছে ইয়াত চাওক ইয়াত বোলে আগতে ডাঙৰ শিৱ মূৰ্তি ওলাইছিলে বোলে তো গাইজ বিশ্বনাথ চাৰিআলি ৰিজৰ্ট বিচাৰি বিচাৰি জংঘলে আহি আছো তো পোৱা নাই এতিয়ালৈকে বিশ্বনাথ চাৰিআলি ৰিজৰ্ট তো কিবা ইয়াৰ ৰিজৰ্ট পাইছি চাগে নিশ্চয় ওচৰ তো বিশ্বনাথ চাৰিআলি ৰিজৰ্ট দেখাই আছো বলক গাইজ তো বিশ্বনাথ ৰিজৰ্ট আহি পেলাই পাইছিলোঁ তো আহি পাওঁতে চাওক ইয়াত তলামৰা আছে তো যাবলৈ নিদিয়ে তো আগতে টিকেট কাটি যাব লাগিছিলে টিকেট কাউণ্টাৰ মানুহ নাই তো টিকেট কৰি চাব যাওঁ তো আপোনালোকক এনেই দেখালোঁ চাওক ওচৰৰ দৃশ্যবিলাক তো ভিতৰলৈ গৈ পেলাই চাব পৰা হ'লে বেছি ভাল লাগিলে হয় এতিয়াতো লগ কৰা আছে তো যাব নোৱাৰিলোঁ তো আজি দেখাব নোৱাৰিলোঁ বেয়া চাই নাপাব বেলেগ দিন যদি কেতিয়াবা আহোঁ তেতিয়া ভালকৈ যদি দেখাম তো চাই লওক দৃশ্যটো তেতিয়া লগ কৰা আছে যাব চাৰিআলি ৰিজৰ্টত আহিছিলোঁ তো এতিয়া দেখাব নোৱাৰিলোঁ তলামৰা আছিলে তো আজি ভিডিঅ'টো ইমানেই যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব